চৰাইদেউ জিলাৰ মৰাণ নগৰৰ পৰা ৰাঙলী হৈ সোণাৰী সংযোগী পথত দিৰৈ নৈৰ ওপৰত থকা এখন আওপুৰণি লোহাৰ দলঙৰ পাইপ ভাগি পৰাত যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে পথচাৰীৰ। শিল কঢ়িয়াই অনা এখন ডাম্পাৰ লুৰ দলংখনত উঠাৰ পাছতে এমূৰে থকা পাইপ ভাগি পৰে, যাৰ ফলত দলংখনেৰে যান বাহন চলাচল কৰাত সমস্যাৰ সৃষ্টি হৈছে। দুটা দিনৰ আগতে দলংখনৰ এই ৰূপ হ'ল যদিও সংশ্লিষ্ট বিভাগৰ লগতে অইল কৰ্তৃপক্ষই কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা কৰা নাই। স্থানীয় লোকে নিজৰ বাহন পাৰ কৰিবলৈ দলংখন সামান্য মেৰামতি কৰি লৈছে যদিও পৰ্যাপ্ত নোহোৱাত বাহনসমূহ আজিও পাৰ কৰিব পৰা নাই। মৰাণৰ হিংৰিজানৰ সমীপত দিৰৈ নৈৰ ওপৰত থকা এই দলংখন পকীকৰণৰ বাবে বিভিন্ন সময়ত স্থানীয় ৰাইজ আৰু দল সংগঠনে দাবী জনাই আহিছে যদিও চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান কৰা নাই। উল্লেখযোগ্য যে এই লুৰ দলংখন অইল ইণ্ডিয়া লিমিটেডে কেইবা দশকৰ পূৰ্বে নিৰ্মাণ কৰিছিল আৰু মেৰামতিৰ নামত অইলৰ একাংশ ঠিকাদাৰে কেৱল চূণ তেল সানিয়ে মেৰামতিৰ ধন আত্মসাৎ কৰি অহাৰ গুৰুতৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। শীঘ্ৰে দলংখন পকীকৰণৰ বাবে অইল কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে চৰকাৰকো ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। আপোনাৰ নাম কি হয়? মোৰ নাম গণেশ কণ্ঠক। আপুনি ইয়াত কি দায়িত্বত আছে? ইয়াত মই কাম মই নিজে কৰি আছোঁ। আপুনি কামটো আপোনাৰ নেতৃত্বত কামটো কৰি আছে, কি হৈ আছিলে? সমস্যাটো কি হৈছে ইয়াত? সমস্যা মানে গাড়ী তাত ফচি গৈছিলে আৰু তাৰ অন্য নাজানো মই। প্ৰতিবাৰে আপুনি মেৰামতি কৰে নেকি ইয়াত কামখিনি? নহয় অন্য কৰোঁ কিন্তু কাম মোৰ চলি আছে। এই দলংখনৰ এটা স্থানীয় ৰাইজৰ অভিযোগ আছে আৰু আমিও যিমান লোকক দেখিছোঁ সঘনে বেয়া হৈ থাকে আৰু এনেকুৱা ধৰণৰ সমস্যা হয়। এইপিনে বহুতকেইখন গাঁও আছে, সংযোগী এটা পথ হয়। মই আগতে বনোৱা নাই, নাই এইটো ফাৰ্ষ্ট। অইল ইণ্ডিয়া আপোনাক বনাবলৈ কৈছে নেকি? অইল ইণ্ডিয়া নাই কোৱা মই। কোনে বনাই আছে? নিজে বনাইছোঁ। কাৰণ মোৰ এইপিনে যি ৰাস্তাত গাড়ী নাযায়, মোৰ হাতৰ কাম বন্ধ হৈ আছে। মানে অইল ইণ্ডিয়া গুৰুত্ব দিয়া নাই। অইল ইণ্ডিয়া আপুনি নিজে পইচা বনাই আছে? মোৰ 75 কাম চলি আছে। গাড়ী ঘূৰি আহিবলৈ বহুত পইচা ভাড়া বিচাৰে। কিন্তু মই এইটো গুৱাহাটীত বেছি টকা নহয়, ইমানটো সৰু মৰু কামহে। এই আঠডাল পাইপ বেয়া হৈছে, মাটিত আছে। আপোনাৰ কি আছে বুলি ক'লে? ফেক্টৰী আছে? কি আছে কি ক'লে? আপোনাৰ কি আছে? মোৰ ফেক্টৰী নাই। কি কাৰণে আপোনাৰ গাড়ী যাবলৈ অসুবিধা হয় বা কি? মোৰ চাইডত কাম চলি আছে। এই ৰাস্তা দলঙৰ দিয়া বস্তু অল ইণ্ডিয়া বনোৱা নাই, আপুনি নিজে ব্যক্তিগতভাৱে বনাইছে। অল ইণ্ডিয়া গুৰুত্ব দিয়া নাই। কি ক'ব এজন বিষয়া হিচাপে আপুনি কি ক'ব এই সমস্যাটো লৈ? কি ক'ব? কোনে কামটো কৰিব লাগে? যি নাগৰিক আছে, নাগৰিক সচেতন হ'লেহে পাব। এইটো MLA বনাবলৈ ভোট দিব পাৰোঁ, যি দিব পাৰোঁ, কিন্তু ইয়াত বনাব নোৱাৰোঁ। সেইটো কথা নাইকিয়া কাৰণ ৰাইজে নিজে ৰজা, ৰাইজে নিজে প্ৰতিনিধি লৈ পাৰে। আৰু এইখন দলত যে মানে কথা কি আছে, আজি নহয় বহুত দিনৰ পৰা বেয়া মই শুনি আছোঁ। আপোনাক অইল ইণ্ডিয়া বনাবলৈ কোৱা নাই? নাই মই অইল ইণ্ডিয়া হয়। আপুনি এই অঞ্চলৰ এজন চাওক, এইটো সোণাৰীৰ পৰা বৰ্তমানে সোণাৰীৰ পৰা মৰাণ সংযোগী এটা মূল পথ। এই মূল পথটোত আজি 18 বছৰৰ পৰা অইল ইণ্ডিয়া নিৰ্মিত এটা পুৰণি এখন দলং, লোহাৰ দলং আমি দেখিবলৈ পাওঁ। বছৰটোত 3বাৰ 4বাৰকৈ ৰিপেয়াৰিঙৰ ইয়াত কাম চলে। যোৱাকালি যি দুৰ্ঘটনা হৈছে, প্ৰথম এখন গাড়ী আৰু মানুহৰ প্ৰাণ ৰক্ষা পৰিছে। তাৰ পিছতো বৰ্তমানলৈকে যোৱাকালিৰ পৰা অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ কোনো এজন মানুহে ইয়াতে আহি কাম চাবলৈ অহা নাই বা কি সমস্যা হ'ল তাৰ বুজ ল'বলৈ এতিয়ালৈকে অহা নাই। এজন ব্যক্তি আমি ইয়াতে দেখিছোঁ, তেওঁ নিজাববীয়াকৈ এই দলংখনৰ মেৰামতিৰ কাম তেওঁ কৰিবলৈ হেৰি কৰিছে। যোৱাকালিৰ পৰা স্কুল কলেজৰ পৰীক্ষা চলি আছে, ষ্টুডেণ্ট এই ৰাস্তাটোৰ মাজেৰে অহা যোৱা কৰে। এইটো মূল পথ কিমান হাৰাশাস্তি হৈছে ৰাইজে অনুভৱ কৰিছে। এই কথাটো অইল ইণ্ডিয়া কৰ্তৃপক্ষই গুৰুত্ব দিব লাগিছিল। আমি স্থানীয় ৰাইজ হিচাপে বা বাসিন্দা হিচাপে আমি ধিক্কাৰ দিছোঁ অইল ইণ্ডিয়া কৰ্তৃপক্ষক আৰু অনতিপলমে তেওঁলোকক এই ব্ৰিজখনৰ কাম সুন্দৰভাৱে কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এয়া কিন্তু আজি অকল সমস্যা নহয়, আজি বহু বছৰৰ পৰা আমি দেখিছোঁ। আপোনালোকে চাব, এই কিনাৰে কিনাৰে সম্পূৰ্ণ এতিয়া ৱেল্ডিং ফাট মেলিছে আৰু যে অনাগত দিনত ইয়াতকৈ ভয়ংকৰ দুৰ্ঘটনা নহ'ব তাৰ কোনো ধৰণৰ সন্দেহ নাই। সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ, তেওঁলোকক আমি দাবী উত্থাপন কৰিছোঁ যে অনতিপলমে এই ব্ৰিজখনৰ কাম সম্পূৰ্ণ কৰিব লাগে আৰু পাৰিলে তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষৰ লগত কথা পাতি এখন পকীকৰণ কৰাৰ তেওঁলোকে দাবী উত্থাপন কৰিব লাগে। তেওঁলোকৰ য'ত দিল্লী, নয়ডাত য'ত তেওঁলোকৰ অফিচ আছে তাক আপোনালোকে লিখিতভাৱে অইল ইণ্ডিয়া কৰ্তৃপক্ষই জনাব লাগে। আমাৰ ফালৰ পৰা এইটো দাবী। আমাৰ বহুত আপত্তি আছে এইখনত, দলংখনত। আমি এতিয়া বুলিয়ে নহয়, মানে সৰুৰ পৰাই দেখি আহিছোঁ দলংখন বাৰে বাৰে বেয়া হৈ থাকে, মানে বাৰে বাৰে বনাই থাকে। মানে এই চিষ্টেমটো কি, মানে অইল ইণ্ডিয়া কি ভিখাৰী হৈ গৈছে নেকি? টকা পইচা নাই নেকি? এইখনতো পাৰিলে মানে একেদিনাই বনাই দিব পাৰে তেহেঁতি, বা ছমাহৰ মূৰত এবছৰ মূৰত বনাই দিব পাৰে। মানে আমি নিজৰ মানে বিবেকে গম পাইছোঁ যে এখন মানে কি ক্ষতিকাৰ হিচাপত থৈ দিয়া হৈছে নেকি, মানে এইটোৱে ভাবিছোঁ। মানে
অইল কৰ্তৃপক্ষক জনাইছোঁ চৰকাৰকো কৈছোঁ যোৱাকালি যি ঘটনা হৈ গ'ল তাৰ পাছত এতিয়া কি কৰিব দেখা যোৱাকালি মানে ডাম্পাৰ এখন ইয়াত লাগি গ'ল মানে অভাৰলোড হোৱাৰ কাৰণে লাগি গ'ল বুলি কৈছে মানে আৰু ইভাগেও দেখিছোঁ মানে দলংখনৰ পাইপবোৰ প্ৰায় এৰ খাই থাকে মানে গুচি যায় মানে এই নাইকিয়া অল ইণ্ডিয়া কৰ্তৃপক্ষ আহিছে নাই এইটো মই ইমান ক'ব নোৱাৰিছোঁ ইভাগে বেয়া হ'লে আৰু কেইদিনমান ভুগিবলগীয়া হয় স্থানীয় ৰাইজে তাৰপিছতহে মানে দেখুওৱা মেৰামতি হৈছে আৰু বহুত হাৰাশাস্তি হয় মানে এই দলংখনৰ পৰা ব্যুৰ ৰিপৰ্ট ব্ৰহ্মপুত্ৰ নিউজ